Welcome to MI Lifestyle. আচ্ছা তোমাক মই আজি এটা প্ৰশ্ন কৰিব বিচাৰো আজি MI Lifestyle প্ৰেজেন্টেশন আজি তোমাক 5 বছৰ আগতে আমি দিছিলো কিন্তু আজিও তোমাক আকৌ 5 বছৰ পিছত দিলো আৰু তোমাক ভাল লাগিল যে তুমি আমাৰ কোম্পানীত আহিলা হয়নে নিশ্চয় তুমি কিবা এটা আশা লৈ আছে বা কিবা এটা বিশ্বাসত লাইছে কিন্তু 5 বছৰ আগত তুমি সিদ্ধান্ত লোৱা নাছিল আজি 5 বছৰ পিছত কি হ'ল নমস্কাৰ ডাঙৰীয়া অংকুৰদা ডাঙৰীয়া বিশেষকৈ মোৰ দাদা আৰু পঞ্চাদা ডাঙৰীয়া ছাৰ দুইজন আছে আৰু লগতে মোৰ ধৰণীদা মোৰ একে ওচৰ চুবুৰীয়া আমাৰ দাদা আৰু মোৰ লগতে মই পৰিয়ালতে আছোঁ বা ঘৰতে আছোঁ মোৰ যিজন ডাঙৰ মোৰ দাদা আছে মই সকলোকে সন্মান জনাই পিনে আজি মই MI লাইফষ্টাইলত কিহৰ কাৰণে আহিছোঁ আজিৰ পৰা 7 বছৰ বা 5 বছৰ আগতে দীপতুল ছাৰ ডাঙৰীয়াই আৰু অংকুৰদা ডাঙৰীয়া এই প্লান দেখাইছিলে তাৰ আগতে মই এখন মাৰ্কেটিং কৰিছিলোঁ যেনেকৈ মই তেজপুৰত আছিলোঁ তাতে মোক লগৰ এজনে মোৰ বেঞ্চমেট যি একেলগে সৰু ধেমালিৰ পৰা খেল ধেমালি কৰি পিনে ডাঙৰ হ'লোঁ তেওঁ সেইখন মাৰ্কেটিং কৰি আছিলে আৰু মই তেনেধৰণৰ সুযোগ পোৱা নাছিলোঁ কিবা এটাত নিয়োগ হওঁ বা মোৰ অভিজ্ঞতাই মই কিবা এটা কৰিব লাগিব আৰু মই এদিনাখন পৰিয়ালত মই কাৰোবাক দেখাব পৰা হ'ব লাগিব আৰু মা দেউতা দাদা বাইদেউক মই এদিন চাবলগীয়া তেনেকুৱা পৰ্যায় আহিব পাৰে সেইটো ভাবি লৈ মই মাৰ্কেটিংখন আৰম্ভ কৰিলোঁ জীৱনৰ প্ৰথম পৰ্যায় মোৰ ফাৰ্ষ্ট ষ্টেপ তাৰপিছত সেই মাৰ্কেটিং কৰিবলৈ গ'লোঁ বিশেষ কষ্টৰ ফলত তাত মই সঁচাকৈ ক'বলৈ গ'লে মই তাত থিয় দিব নোৱাৰিলোঁ কিন্তু তাৰপৰা মই কেইটামান বছৰ কষ্ট কৰি পিনে যিটো অভিজ্ঞতা আনিলোঁ সেই অভিজ্ঞতা আনি পিনে মোৰ এতিয়ালৈকে প্ৰায় 10টা বছৰ এতিয়ালৈকে মোৰ মূৰত আছে যে মই সেই অভিজ্ঞতা লাই পিনে মই মানুহৰ লগত হয় কেনেধৰণে ব্যৱহাৰ কৰিম মই বিশেষ মই প্ৰায় 60-70 হাজাৰ মানুহৰ লগত মই সংযোগ কৰি পিনে কাৰ লগত কেনেধৰণে সম্বোধন কৰিব লাগে কাক কেনেকৈ সন্মান কৰিব লাগে একে নিম্ন পৰ্যায়ৰ মানুহৰ লগত কেনেধৰণে কথা পাতিব লাগে আৰু একে ডাঙৰ জ্যেষ্ঠৰ লগত কেনেকৈ কথা পাতিব লাগে কাক কেনেধৰণে কি হিচাপে সন্মান দিব লাগে সেই সকলো কথা মই তাৰ পৰা শিকি পালোঁ তাৰ পৰা মই ছাকচেছ বনালোঁ কিন্তু মানুহৰ লগত কেনেধৰণে অভিজ্ঞতা লৈ আহিলোঁ সেই অভিজ্ঞতা আজি এঠাইৰ পৰা মই ধৰক ক'বলৈ গ'লে মই সৰুতে মই কিবা এটা ভুল কৰিলেও কিন্তু মা দেউতা মোক পিটিছিলে সেই পিটাৰ ফলত কিন্তু মই কান্দিছিলোঁ কিন্তু সেই পিটাৰ ফলত কিন্তু মই আজি ডাঙৰ হৈ পিনে আজি 26 বছৰত মই শিকিলোঁ যে সেই পিটাৰটো মোৰ কিহৰ কাৰণে পিটিছিলে মই আজি বুজি পোৱাৰ পাছত মই আজি মোৰ জ্ঞান লোৱাৰ পাছত যে মা দেউতা মই কিবা এটা ভুল কৰাৰ কাৰণে মই আজি মই ইয়াত উপস্থাপন হৈ পিনে মই আজি নাই ঠিক আছে এইটো তুমি যিখিনি কৈছা এইটো ধুনীয়া কথা মই মানে এইটো তোমাৰ পৰা জানিব বিচাৰিছোঁ ধৰা তুমি 5 বছৰ আগত তুমি কম্পিউটাৰ পাই পেলাই জইন নকৰি তুমি অন্যান্য কোম্পানীত কৈছিলা কিন্তু আমাৰ লগত আকৌ 5 বছৰ পিছত আহিলে তাৰ কিবা এটাতো কাৰণ আছে মই অলপ উনিকৈ দিব বিচাৰিলোঁ এই কাৰণে হয় তেখেতে আজি আহিলে যে আমি 5 বছৰ আগত আমি বিজনেছ জইন কৰিছিলোঁ হয় না কিন্তু আমি 5 বছৰ আগত বিজনেছ জইন কৰি 2-3 মান যদি ট্ৰাই কৰি পেলাই যদি আমি এৰি দিলেহেঁতেন তুমি আজি আমাৰ লগত আহিলেহেঁতেন নাহিলে হয় প্ৰথম মই এইটো মই মনৰ পৰা উলিয়াব বিচাৰোঁ আচলতে মোৰ যোনটো ভাৱ আজি সুৰজে আমাৰ লগত এইকাৰণে আহিলে কিয়নো আমি এটা কোম্পানীতে আমি অন্তৰকৰণে আজি 5 বছৰ ধৰি আমি টিকিলোঁ আৰু সেই বস্তু তুমি আমাক দেখিছে কিছু এটা আমাৰ ডেভেলপমেণ্ট দেখিছে দেখি পেলাই তোমাৰ এটা বিশ্বাস আহিছে যে পঞ্চায়তে সি তেতিয়াৰ পৰা এটা কোম্পানীত কাম কৰি আছে কোম্পানী এটা জেনুইন কোম্পানীটো বহুত হ'ব পাৰে কিন্তু এটা জেনুইন কোম্পানী যোনটো কোম্পানীত প্ৰডাক্ট ভাল যোনটো কোম্পানীৰ চিষ্টেম ভাল যোনটো কোম্পানীত পে আউট টাইম বাই টাইম দি আছে তেনেকুৱা এটা কোম্পানীত এটা লিগেল কোম্পানীত আপুনি অন্তৰকৰণে এটা কোম্পানীত যদি ভালকৈ কাম কৰে আপুনি 100% ছাকচেছ হ'ব আৰু নতুন মানুহবিলাকো আহিবৰ পুৰণা মানুহ যিবিলাক প্ৰথমে একচেপ্ট কৰা নাছিল তেওঁলোক আহে কিয়নো মেইন কথা হ'ল মানুহক আমি বিশ্বাস হয়নে আৰু সুৰজে আমাৰ ওচৰত এইকাৰণে আহিছে আমাৰ বিশ্বাস আছে আৰু মই যিকেইজন আছে গোটেইখিনি মোৰ যিজন দাদা তেওঁৰ নিচিনা মোৰ দাদা একে ঘৰৰ ওচৰত সেইখিনি তেওঁলোকৰ ডেভেলপমেণ্ট দেখি আজি এটা কোম্পানীতে ইমান বছৰ কষ্ট কৰি পিনে এসময়ত যিকোনো হয় প্ৰথমতে এখন বীজ দিলে পুতুককৈ কালিৰ দিনত আমি ফল নাপাম সেই বীজটো দিয়াৰ পিছত বহুত কষ্ট কৰি পানী দিব লাগিব সাৰ পানী কিবা কিবি কৰি কষ্ট কৰি পিনে বতাহ ধুমুহা তাৰপিছত কৰি পিনে জেওৰা চেওৰা চাৰিওফালৰ পৰা দি পিনে কষ্ট কৰি এদিন আমি তাৰ পৰা ফল পাম তেনেধৰণে আজি 7টা বছৰ অতিক্ৰম কৰি পিনে বীজ এটা লগালে অংকুৰদা আৰু পঞ্চাদা আৰু ধৰণীদা ডাঙৰীয়াই
দীপ্ত ছাৰ ডাঙৰীয়াই, কিন্তু আজি তেওঁলোকে ধুনীয়াকৈ ফল খাই আছে। সেই তেনেদৰে মই এদিন কষ্ট কৰিম MI লাইফষ্টাইলত। আজি মই ভৰি দিছোঁ, তেওঁলোকৰ লগত আছে, তেওঁলোকে মোক 100% আজি তেওঁলোকে মোক ছাপোৰ্ট কৰিব। আৰু এদিন মই আজি বীজ ৰুলোঁ, সেই বীজৰ পৰা এদিন মই 100% ইয়াৰ পৰা মই এদিন ধুনীয়াকৈ ঘৰত বহিলে মই আৰু মা দেউতাই দাদা বাইদেউ আমি সকলো মিলি তাৰ পৰা আমি ফল খাম। থেংক ইউ। আমি সুৰজক ধন্যবাদ দিছোঁ। আৰু ৰাইজক মই এটা কথাই কওঁ, চাওক এইটো এটা ইমান ধুনীয়া ইণ্ডাষ্ট্ৰি। আজি 10জনে হয়তো 10টা কথা ক'ব, কিন্তু এটা লিগেল ইণ্ডাষ্ট্ৰিত আপুনি সফল 100% হ'ব। কিন্তু তাৰ পৰা এটা বস্তু আপুনি শিকিবলগীয়া আছে। আপুনি যদি কোম্পানী এটা যদি আঁতিগুৰি ভালকৈ শিকি লৈ যেতিয়া কাম কৰিব, আপুনি 100% আপুনি ইয়াৰ পৰা ছাকচেছ হ'ব। আৰু দ্বিতীয়টো কথা হ'ল কি, এইটোৰ টোটেলি এটা প্ৰডাক্ট বেছ বিজনেছ হয়। আৰু এই প্ৰডাক্টটো আপুনি যদি কাৰোবাক দিয়ে, আপোনাৰ মেক্সিমাম মানুহে ক'ব আপোনাৰ ইয়াৰ প্ৰডাক্ট ভাল। আৰু যোনটো কোম্পানী, এটা লিগেল কোম্পানীৰ লক্ষণ হ'ল যোনটো কোম্পানীৰ বেষ্ট অফ দ্য বেষ্ট প্ৰডাক্ট আছে, সেইটো এটা 100% লিগেল কোম্পানী হয়। যোনটো কোম্পানী কি কৰে, এডুকেশ্যন ছিষ্টেম ভাল, সদায় মানুহক এডুকেটেড কৰিব বিচাৰে, তেনেহ'লে বুজি লওক সেইটো এটা 100% পিয়'ৰ কোম্পানী হয়, গেৰেণ্টেড কোম্পানী। আৰু MI লাইফষ্টাইল এটা এনেকুৱা কোম্পানী, আজি 2013 চনৰ পৰা কাম চলি আছে আৰু ধুনীয়াকৈ আজি ভাৰতবৰ্ষত ইয়াত আলোড়ন চলি আছে। হয়, কেতিয়াবা বিজনেছ আপ এণ্ড ডাউন হ'ব, কিন্তু কোম্পানীৰ উদ্দেশ্য লক্ষ্য ভাল। আমাৰ ভাৰতবৰ্ষৰ মানুহক কেনেকৈ আমি সুস্থ কৰি ৰাখিব পাৰোঁ, কেনেকৈ ভাৰতবৰ্ষৰ মানুহক আমি ইনকামৰ ফালৰ পৰা স্বাৱলম্বী কৰিব পাৰোঁ, সেইটো উদ্দেশ্যলৈকে লৈ পেলাই এই ইণ্ডাষ্ট্ৰি আজি কাম কৰিছে। গতিকে প্ৰত্যেকজন ব্যক্তি ইয়াৰ বিষয়ে জানক। মই নকওঁ আপুনি ডাইৰেক্ট জইন কৰক, কিন্তু ইয়াৰ বিষয়ে অধ্যয়ন কৰক। ভাল যিসকল এক্টিভ লিডাৰ আছে, যিসকল এক্টিভ এই কোম্পানীৰ মেম্বাৰ আছে, তেওঁলোকৰ লগত আলোচনা কৰি কাম কৰক। মই আপোনাক কৈছোঁ, গেৰেণ্টি সহকাৰে কৈছোঁ, আপুনি এই ইণ্ডাষ্ট্ৰিৰ পৰা 100% সফল হ'ব। তো ইয়াকে ক'লোঁ, বেছি লম্বা নকওঁ। ইয়াৰ বিষয়ে আৰু নতুন নতুন আপোনাক নেটৱৰ্ক কোম্পানীৰ ওপৰত আপোনালোকৰ বিভিন্ন ভিডিঅ'বিলাক দেখাই থাকিম, আপোনালোকে চাব আৰু ইয়াৰ পৰা বহুত কথা শিকিব পাৰিব। থেংক ইউ। তো আমি সুৰজক আকৌ পুনৰ ৱেলকাম কৰিছোঁ। সুৰজৰ জীৱনটো সফল হওক। তেওঁৰ এটা উদ্দেশ্য আছে, ভাল এজন মটিভেশ্যনেল এজন ব্যক্তি স্পীকাৰ হোৱা। তো সেইটো তেওঁৰ সপোন পূৰণ হওক, সেইটো আশা ৰাখিছোঁ। আৰু এটা কথা কওঁ, নেটৱৰ্ক বিজনেছত মানুহে যি ইচ্ছা কৰে তেওঁ হ'ব পাৰে, কিয়নো ইয়াৰ পৰা ইয়াত খালি কেৱল ইনকাম দিয়ে সেইটো নহয়, ইয়াত পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব, স্কিল ডেভেলপমেণ্ট হ'ব, আৰু ভাল এজন বক্তা হ'ব পাৰে, এইটো গেৰেণ্টি আছে। ঠিক আছে, তো থেংক ইউ। জয় হিন্দ, জয় মালায়ালম।